তো নমস্কাৰ বন্ধুসকল, মই অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আজি আমাৰ ইউ পিত লাষ্ট ডে হয়। আজি আমাৰ যোৱাকালি নাটক শেষ হ'ল আৰু এতিয়া আমি ফুৰিবলৈ বুলি ওলাইছোঁ। যিহেতু ইউ পিত আহিছোঁ প্ৰথমবাৰৰ বাবে, অকণ জেগা ওচৰতে আছে, চাই যাওঁ। তো এতিয়া বৰ্তমান আমি আহি আছোঁ গোৰখনাথ মন্দিৰ। খুব ধুনীয়া মন্দিৰ হয় ইউ পি। আমি আহি পাই গ'লোঁ সেই উত্তৰ প্ৰদেশৰ গোৰখনাথ মন্দিৰ। কি ধুনীয়া! এয়া আমি আহি আছোঁ বৰ্তমান চাবলৈ। সময় পালোঁ, আজি ৰাতিলৈ আমাৰ ট্ৰেইন আছে, গতিকে আহি পাই গ'লোঁ সেই গোৰখনাথ মন্দিৰ। চাওক আপোনালোকে। মইনাহঁত যাব দিল্লী, আমি যাম আছাম। গতিকে মইনাহঁত 4:30 যাব নেকি ন? 4:20 পিছত আমাৰ আছে 8টা কিমানত। গতিকে চাওক মন্দিৰটো একবাৰ দেখুৱাই দিছোঁ আপোনালোকক। এইটো গোৰখনাথ মন্দিৰ চাওক, কিমান মানুহ দেখিছে।
এটা ৰুমত 1 2 3 4 5 6 7 আৰু মই হৈছে 8 নম্বৰ মানে এয়া আমাৰ বিহাৰত এটা ৰুমত তোমাৰ প্ৰত্যেকৰে এটা এটা চিম্পুল ৰুম কিন্তু খেল চাই আছোঁ আমি চবেই একেলগে এটা ৰুমত খেল চাইছোঁ ইণ্ডিয়া আৰু ইংলেণ্ডৰ গতিকে বাকীকেইটা ৰুমত টিভি আছে কিন্তু আমি চবেই একেলগে এনজয় কৰিছোঁ ইণ্ডিয়া আৰু ইংলেণ্ডৰ খেলখন খুব ফূৰ্তি পাইছে মেন কেনেকুৱা লাগিছে খেল ইণ্ডিয়া ভাল খেলিছে ন ऐसी बारी अब बल्लेबाज हम देख रहे हैं वो करने की कोशिश कर रहे हैं वो सब कुछ निकल के आ रहा है रेस एयरपोर्ट शॉट अपर कट शॉट्स राइट रिवर्स स्वीप सभी कुछ देखने को मिला और ये रिवील बयान कर दिया कि जिस तरह से उन्होंने रन छोड़ा विकेट के सामने काफी कम क्योंकि इस तरह से अपने आप को पोजीशन करते हैं डीप इन द क्रीज अगर ऑप्टिमाइज किया है रन स्कोरिंग को रेस एयर मिड ऑफ में मात्र 2 कंडीशन अगर विकेट के पीछे 61 पोजीशन गति का भी इस्तेमाल किया तो बढ़िया खेला তো ফাইনেলি আমি আহি ষ্টেচন পাই গ'লোহি আৰু আমাৰ 9টা কিমান 20ত আমাৰ ট্ৰেইন আছে বৰ্তমান এয়া ট্ৰেইনত উঠি ৰাতিপুৱালে ৰাতিটো নেদেখুৱালোঁ টোপনি গ'লোঁ এয়া বৰ্তমান দিনৰ ভাগত এয়া ট্ৰেইনত দি আহি আছোঁ আমি ঘৰমুৱা হৈ আছোঁ আৰু ৰাতি 9:30 বজাত আমি গুৱাহাটী পাই যামগৈ গতিকে যোৱাকালিৰ পৰা আজিলৈকে ভিডিঅ'টো ইমানেই আছিলে গতিকে চাই থাকিব ভিডিঅ'বোৰ সকলোৱে মৰম দিব আশীৰ্বাদ কৰিব চাই থাকিবলৈ নাপাহৰিব ধনাই মনাই অফিচিয়েল চেনেলটো বাই বাই